হাই হেল্ল' নমস্কাৰ, মই প্ৰাণদীপ আৰু আপোনালোকে চাই আছে লাইভ উইথ প্ৰাণদীপ। বলক পলম নকৰাকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া পিঠাগুড়ি পিছা হ'ল, এইফালে বৰা আছে আৰু এইফালে কিবা ভাতৰ চাউল আছে। চাই মেচিনত পিছাব লাগিব, চাই থাকক। মই মানে পিঠাগুড়ি য'ত গৈছিলোঁ তাত মানে পিঠাগুড়ি খুন্দোৱা নহ'ল, অলপ দেৰি হ'ব বুলি ক'লে। তাৰপৰা মই বাদলিৰ পৰা আহিলোঁ, আহি পিনি কিবা কিবি বস্তু চস্তু ল'লোঁ, নাৰিকল চাৰিকল এনেকৈ গুৰ চুৰ ল'লোঁ। তাৰপিছত এতিয়া আকৌ মই যাব লাগিব বেলেগ এঠাইলৈ, তাতহে মই পিঠাগুড়িটো আকৌ পিছাবলৈ যাম। গতিকে আপোনালোকে চাই থাকক। পিছাবলৈ আহিলোঁ, মানুহজন কিন্তু নাই এতিয়া, ক'ৰবাত গ'ল। মোক আকৌ মেচিনটোৰ ওপৰতে থৈ পেলাই যাবলৈ কৈছে, পিছত আহি লৈ যাবলৈ কৈছে। কুকুৰটোৱে ভুকিছিলে কিন্তু সি মোক চিনি পালে, এতিয়া আকৌ ভালে পাইছে। এতিয়া পিঠাগুড়িখিনি এনেকৈ মেচিনটোৰ ওপৰতে মই থৈ পেলাই যাওঁগৈ, মানুহজন আহি পেলাই খুন্দাব, তাৰপিছত মই লৈ যামহি। আহি পাই এয়া নাৰিকলকেইটা কাটি ল'লোঁ, তাৰপিছত এয়া বৰণিলে আকৌ নাৰিকলকেইটা লৈ লৈছে। নাৰিকলকেইটা তাৰপিছত এনেকৈ ধুনীয়াকৈ ফালি ল'লোঁ, ফালি লোৱাৰ পিছত এয়া ৰুকিবলৈ আৰম্ভ হৈ গ'ল। দেখিছে এয়া প্ৰায় ৰুকি হৈয়ে গৈছে আৰু। তাৰ পৰা এনেকৈ মুঠি মুঠি কৰি পেলাই আৰু আমাৰ এইফালে লস্কৰা তৈয়াৰ হৈ গ'ল। গতিকে ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।